মৰ্নিং এভৰিৱান। আজি নতুন বৰ্ষৰ আজি 1 জানুৱাৰী সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ফ্ৰেছ হ'লোঁ হৈ এতিয়া ধূপ দিব ল'লোঁ। হাজবেণ্ডে সেয়া ধূপ দিলে আৰু মাক এয়া ধূপ দিলোঁ আৰু এইফালে থাপনাতো ধূপ দিলোঁ। মাৰ শিৰত অলপ আশীৰ্বাদ বিচাৰিলোঁ যাতে আগন্তুক বৰ্ষ আমি ভালদৰে সুখে শান্তিৰে আমাৰ দিনবোৰ পাৰ হওক, তাৰে প্ৰাৰ্থনা জনালোঁ মাৰ ওচৰত। শাহু মা নাই যিহেতু অলপ হ'লেও ঘৰখন উকা অনুভৱ কৰোঁ। শাহু মা অবিহনে এখন ঘৰ চলোৱা বহুতেই কঠিন। মাৰ চৰণত আশীষ লৈ পোৱাটো এনেদৰে আৰম্ভ কৰিছোঁ আৰু আজিৰ দিনবোৰ কি ক'ত কৰোঁ নাই আপোনালোকক দেখুৱাম আৰু সন্ধিয়ালৈ। আৰু আজি 1 জানুৱাৰী খানাৰ আয়োজন চলিব। মিষ্টাৰ লগৰ কেইজনমান আহিব আৰু মোৰ লগৰ এগৰাকী আহিব। তেনেদৰে দেউতাও আছে ঘৰত। তেনেকেই খানাৰ এটা আয়োজন কৰিছোঁ। ৰেচিপিও লৈ আহিছোঁ। ৰেচিপিৰ লগতে সকলোখিনি দেখুৱাম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই গৈ থাকিব। মৰ্ণিং ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু এতিয়া ৰেচিপি এটা দেখাবলৈ গৈ আছোঁ। ফুলকবিৰ যোনবোৰ ঠাৰি এইবোৰ তাৰে এটা ৰেচিপি। আপোনালোকে হয়তো এইটো পেলাই দিয়ে, কিন্তু এনেদৰে বনাই খাবচোন, কেতিয়াবা খাবলৈ বহুত ভাল লাগে। যেনেদৰে আমি ছজনা সৰিয়হৰ লগত যেনেদৰে চৰচৰি খাওঁ তেনেদৰে ঠিক তেনেকুৱাই একেই, কিন্তু অলপ হ'লেতো সোৱাদটো বেলেগ হ'ব, কিন্তু এইটো খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে এনেদৰে চাব। এইখিনি অলপ বাকলিটো এৰুৱাই ল'ব। এইটো এনেদৰে এৰুৱাই দিলে গুচি যাব বাকলিটো। সৰু সৰুকৈ টুকুৰা কৰি কাটিও ল'ব এনেদৰে। আৰু এইখিনি এতিয়া বইল কৰি ল'ম, নিমখ অলপ দি ল'ম। এইখিনি অলপ 10 মিনিট সময়ৰ কাৰণে বইল কৰি ল'ম। সৰিয়হ অলপ মই গৰম পানীত তিয়াই লৈছোঁ আৰু এইখিনি পেষ্ট কৰি ল'ম। লগতে জলকীয়া আৰু নহৰু কেইফুটামান দি পেষ্ট কৰি ল'ম। এটা সৰু চাইজৰ পিঁয়াজ আৰু বিলাহী আৰু শুকান জলকীয়া লৈ লৈছোঁ কাটি। তেল মাৰি লৈ ল'লোঁ আৰু বিলাহীখিনিও ইয়াত দি দিওঁ। এনেদৰে ভাজি ল'ম। ইয়াত জিৰা গুড়ি অলপ আৰু ৰেড চিলি আৰু লগতে ধনিয়া গুড়ি অলপ দি দিম সোৱাদ অনুসৰি, বেছি নহয়। বিলাহীখিনি সিজাৰ লগে লগে সৰিয়হখিনি দি দিলোঁ। এনেদৰে এতিয়া অলপমান পানী দি ইয়াত ফুলকবিৰ ঠাৰিখিনি এনেদৰে বইল কৰাখিনি ইয়াত দি দিলোঁ আৰু নিমখটো বইল কৰোঁতে দিছোঁৱে যিহেতু সোৱাদ অনুসৰি আপোনালোকে নিমখটো দি ল'ব আৰু অলপমান পানী দি এইখিনি অলপমান ঢাকন মাৰি সিজাই ল'ব। লগতে আলু কণীৰ দম বনাম বুলি আলু বইল কৰি ল'লোঁ। এয়া পিটিকি লৈছোঁ। লগত জিৰা আধা চামুচ, ৰেড চিলি আৰু ধনিয়া গুড়ি আধা চামুচ দি ল'লোঁ। কণী দুটা বইল কৰি ফ্ৰাই কৰি লৈ ল'ম। এই কণীৰ দমটো বনাবলৈ সকলোৱে জানে, কিন্তু মই তথাপিও দেখুৱাই দিছোঁ। মানে মই ইয়াত অলপমান সোৱাদটো বেলেগ কৰি বনাই খাওঁ কেতিয়াবা, সেইকাৰণে আপোনালোককো শ্বেয়াৰ কৰিলোঁ। যোনটো টেঙামৰা পাত এইটো কেইখিলামান এনেদৰে দি দিবচোন, খাবলৈ বহুত সোৱাদ লাগে। বিলাহীটোও সোনকালে সিজি যায়, আঞ্জাখনো বহুত টেষ্টি লাগে। টেঙাৰ যিটো সোৱাদ আহে অলপ ভাল লাগে বহুত। আপোনালোকেও ট্ৰাই কৰি চাবচোন। এয়া সিজি গ'ল। এইখিনি আলুখিনি দি দিম। পৰিমাণ অনুসৰি পানী এড কৰি দিম। এয়া ফুলকবিৰ ঠাৰিৰ চৰচৰি ৰেডি হৈ গ'ল। ইয়াত ধনিয়া পাত অলপমান কাটি দিম। এনেদৰে আপোনালোকেও বনাই কৰি খাব, পেলাই নিদিবচোন ঠাৰিবোৰ। কেতিয়াবা অলপ বেলেগ ধৰণে হ'লেওতো বনাই খাবলৈ মন যায়। এনেদৰে ট্ৰাই কৰিব আৰু কমেণ্ট কৰিব যে কেনেকুৱা পাইছে খাবলৈ। আৰু আজি দুপৰীয়া সাঁজ আমি এনেকৈ চিম্পুলকৈ থ'লোঁ। আৰু এয়া 1 জানুৱাৰী ৰাতিৰ আয়োজন চলি আছে। হাঁহ পুৰি আছে, আপোনালোকে দেখিছে। এয়া দাদা হয়, এয়া মোৰ লগৰ দুয়োটাই মিলি পুৰি আছে। বাকী শাক চব্জিৰ আয়োজন হৈ আছে। হাঁহ কোমোৰাই হ'ব, এয়া কাটি আছোঁ। এয়া চালাড হ'ব আৰু আলু পিঁয়াজ এনেদৰে কাটিং হৈ গ'ল। ভালকৈ পুৰিবা দেই। এতিয়া দেখাইছোঁ এয়া পৰ্ক গাহৰি বাঁহৰ চুঙাত দিম, বইল কৰি লৈছোঁ আৰু এয়া মিছা মাছ ফ্ৰাই কৰিম। লগতে এয়া লোকেল মুৰ্গী বনাম, সকলোখিনি দেখাই যাম। গাহৰি চুঙাত দিম যিহেতু এইখিনি গোটেইখিনি পিঁয়াজ, তেল, নিমখ, হালধি আৰু লগতে লাই শাক এড কৰি সানি ল'ম আৰু চুঙাত ভৰাই দিম।
আৰু অলপমান এয়া গাহৰি ড্ৰাই ফ্ৰাই হ'ব আৰু এইফালে এয়া লোকেল চিকেন বনি আছে লোকেল চিকেন ৰেডি কৰি আছে এয়া হাঁহে কোমোৰাই ৰেডি হৈ আছে মিছা মাছখিনি ভাজি ল'ম ইয়াত নিমখ হালধি লগতে অলপমান জিৰা গুড়ি আৰু ৰেড চিলি সানি এইখিনি ফ্ৰাই কৰি ল'ম এইফালে ভাতটো বহাই দিছোঁ জুইত মানে বনাই থাকোঁতে অলপ দেৰি হ'ব হাঁহটো যিহেতু মাংস সিজিল নে হাঁহ মাংস অলপ দেৰি লাগে এয়া চুঙা ৰেডি হৈ যাব এতিয়া গাহৰি এয়া চাওক উলিয়াই দিছোঁ এয়া বেঙেনা পিটিকা কৰিছোঁ আৰু এয়া অলপমান দাদাক নচুৱাই দিলোঁ খানাটো খাইছোঁ যিহেতু অলপমানতো স্পেচিয়েল হ'বই লাগিব এয়াই আমাৰ স্পেচিয়েল গেষ্ট লগতে মিষ্টাৰ আৰু দেউতা এইফালে জুই শিকি আছে এনেদৰে আমাৰ খানাৰ আয়োজন হ'ল এয়া তেওঁলোককো খোৱালোঁ খুৱাই বুৱাই বিদায় দিলোঁ তেন্তে ভিডিঅ'টো কেনেকুৱা পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব পুনৰ সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এয়া মিষ্টাৰৰ লগত নতুন বছৰৰ দুখন চেলফি আপোনালোককো শ্বেয়াৰ কৰিলোঁ তেন্তে পুনৰ পাম নতুন ভিডিঅ'লৈ আজিলৈ বাই বাই